খুব ভাল লগা মুহূৰ্ত, যিহেতু অলপ আগত আমাৰ ৰাজু দাখাল ডাঙৰীয়াৰ যিখিনি সমৰ্থক আছিলে, ৰাজু দাখাল ডাঙৰীয়া আমাৰ লগত যোগদান হোৱা প্ৰায় 10 দিনমান হৈ গ'ল, কিন্তু সমৰ্থকসকলে জইন হোৱা নাছিলে। আজি প্ৰায় 500তকৈ অধিক তেখেতৰ সমৰ্থকখিনি ইতিমধ্যে অলপ আগতে জইন হৈ গ'ল। আমি সকলোকে BPF দলত আদৰণি জনালোঁ, আঁকোৱালি ল'লোঁ। তো মোটামুটি ৰাজু দাখাল যোৱাবাৰ নিৰ্বাচনত প্ৰায় 7,000 অধিক ভোট পাইছিল, এইখিনি প্ৰায় আহি গৈছে আমাৰ লগত। আৰু কোনোবা যোগদান কৰাৰ সম্ভাৱনা আছে নেকি? যোগদান কৰাটো কাৰ্যসূচী চলি আছে আমাৰ, কালিও আছে বৰঝাৰত, এইকেইদিন চলিয়ে থাকিব। UPPL বহুত নেতাকৰ্মী আমাৰ লগত জইন কৰিব। শীৰ্ষ নেতা তেনেকুৱা আমি যোগাযোগ কৰা নাই, আহিব লাগে, জনাম আপোনালোকক, জনাই দিম। যি হাৰত যোগদান চলি আছে নিৰ্বাচনলৈকে UPPL দল থাকিবনে? থাকিবতো নালাগে, আৰু কিয় থাকিব UPPL? থাকিতো লাভেই নাই। তেখেতসকল BTC চৰকাৰত নাই, এইবাৰো হাৰিব, তো UPPL থাকিতো একোৱেই নহ'ব। তো ময়ো আহ্বান জনাম, যিসকল যোৱাবাৰ UPPL আছিল আমাৰ লগত আহক, একেলগে আমি কাম কৰিম।